মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান শুকান ফলৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। কিচমিচ, ইয়াক ইংৰাজীত ৰেজিন বুলি কোৱা হয়। কাজু বাদাম, ইয়াক ইংৰাজীত কেশেউ নাট বুলি কোৱা হয়। পিস্তা, ইয়াক ইংৰাজীত পিষ্টাচিয় বুলি কওঁ। চীনা বাদাম, ইয়াক ইংৰাজীত পি নাট বুলি কোৱা হয়। বাদাম, ইয়াক ইংৰাজীত এলমণ্ড বুলি কোৱা হয়। আখৰোট, ইয়াক ইংৰাজীত ৱালনাট বুলি কোৱা হয়। ডিমৰু, ইয়াক ইংৰাজীত ফিগ বুলি কোৱা হয়। তাৰপিছত মাখানা, ইয়াক ইংৰাজীত ফক্স নাট বুলি কোৱা হয়। আফু, ইয়াক ইংৰাজীত পপি চিড বুলি কোৱা হয়। শুকান খোবানি, ইয়াক ইংৰাজীত ড্ৰাই এপ্ৰিকট বুলি কোৱা হয়। শিঙৰি, ইয়াক ইংৰাজীত ৱাটাৰ নাট বুলি কোৱা হয়। আৰু কাঠবাদাম, ইয়াক ইংৰাজীত চেষ্ট নাট বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।